হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এক ভিডিঅ'লৈ। আশা ৰাখিছোঁ আপোনালোকৰ ভালেই, মোৰ ভালেই বাৰু। আৰু আজিৰ ভিডিঅ'টো হৈছে মই গুৱাহাটীৰ পৰা বেংগলোৰলৈ যাওঁতে কিছুমান ভিডিঅ' কৰিছিলোঁ ফ্লাইটত, আৰু তাৰে কিছুমান দৃশ্য আপোনালোকক দেখাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আমাক পিপি কিট দিলে, যিহেতু কৰোণাৰ ছিজন, সেইটো কাৰণে পিপি কিট, মাস্ক এইবিলাক আমি পিন্ধি ল'লোঁ। পিন্ধি লৈ আমাক বাছেৰে লৈ যাব ইণ্ডিগ'ৰ ফ্লাইটলৈ। বাছ আহিব, আমি ৰখি আছোঁ, বাছ অহা নাই এতিয়াও। এয়া বাছত বহি ল'লোঁ আমি, এজনী মোৰ লগৰ হয়, আৰু আমি বহি ল'লোঁ। আমাক ইণ্ডিগ' ফ্লাইটলৈ লৈ যাব বাছেৰে। বেছি দূৰ নহয়, ওচৰতে, কিন্তু বাছেৰে লৈ যায়, সিহঁতৰ বাছ আছে। এয়া আমি আহি আছোঁ, আৰু দেখিছেনে বাছ ফুল, থিয় হৈ আহিছে মানুহ। আৰু এয়া আমি লাইন পাতি আছোঁ ইণ্ডিগ'ত উঠিবৰ কাৰণে, এজন এজনকৈ সোমাব লাগে। এয়া দেখিছেনে, মোৰ আগত মোৰ এইবিলাক চব লগৰে হয়, সিহঁতে আগে আগে গৈ আছে, লাহে লাহে চব লাইন পাতি গৈ আছে। আৰু এয়া ভিতৰত সোমালোঁ ইণ্ডিগ'ৰ। মোৰ ছিট একেবাৰে আগত আছিলে, মোৰ উইণ্ড' ছিট আছিলে, সেইটো কাৰণে মোৰ আগত ছিট আছে, সেইকাৰণে লাহে লাহে গৈ আছোঁ। বহি বহি গৈ আছে যিহেতু, সেইটো কাৰণে টাইম লাগিছে যাওঁতে। এয়া মই বহি ল'লোঁ। এয়াৰ হোষ্টেছকেইজনীয়ে ছিট বেল্ট লগাবলৈ কৈ আছে, আৰু কিবা কিবি কৈ আছে, কেনেকৈ কি কৰিব লাগে। সকলো বহিলে ছিটত, আৰু ছিট কেপাচিটি ফুল হৈ গ'ল, বহিবলৈ আৰু মানুহ বাকী নাই। ময়ো বহিলোঁ উইণ্ড' ছিটত, আৰু এয়া ছিট বেল্ট মাৰি ল'লোঁ। ছিট বেল্টটো সকলোৰে বাবে ইম্পৰ্টেণ্ট হয়, আপোনালোকেও মাৰিব। আৰু প্লেনখন টেক অফ হৈছে, মই উইণ্ড' ছিটত বহিছোঁ যিহেতুকে, আপোনালোকক বাহিৰৰ ভিউটো দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। উইণ্ড' ছিটত বহিলে দেখাবলৈ ভাল হয়, সেইটো কাৰণে মই উইণ্ড' ছিট লৈছোঁ, আপোনালোকক দেখাই যাম, চাই থাকিব। আৰু এয়া দেখিছেনে, প্লেনখন বহুত স্পীডত উৰিছে, কাষত উৰিব আৰু ওপৰত উঠিছে। এয়া তলৰ পৰিৱেশটো দেখিছেনে, সুন্দৰ পৰিৱেশ এটা, নেচাৰেল হয়। ঘৰবিলাক একেবাৰে সৰু সৰু দেখিছে আকাশৰ পৰা, আৰু মেঘৰ ওপৰত উৰিব। এতিয়া তলতে আছে, বেছি ওপৰত উৰাই নাই, চাই থাকিব আপোনালোকে। এয়া আমাৰ খাদ্য আহি গ'ল, কফি আৰু বিস্কিট আৰু পানী বটল, বাটাৰ, এইবিলাক দিছে খাবৰ কাৰণে আমাক। আৰু এয়া একেবাৰে মেঘৰ ওপৰত আছোঁ, কি ধুনীয়া লাগিছে দেখিবলৈ, দেখিছেনে? বহুত স্পীড আহি আছে, কিন্তু লাগিছে যেন একে ঠাইতে ৰখি আছে প্লেনখন, দেখিছেনে? আৰু এতিয়া আমি বৰষুণ দিলেও নিভিজোঁ, আমি যিহেতু মেঘৰ ওপৰত আছোঁ। আৰু এয়া লেণ্ডিঙৰ সময় হৈছে, লেণ্ডিং হ'লেই আৰু টাইম লাগিব লেণ্ডিঙত। বহুত ডাঙৰ এৰিয়া হয় বেংগলোৰ এয়াৰপৰ্টটো, বহুত আগতেই লেণ্ডিং হয়, বহুত সময় লাগে। লাহে লাহেকৈ লেণ্ডিং হ'ল, আৰু আমি বেংগলোৰ পাই গ'লোহি। এয়া প্লেনখন লেণ্ডিং হৈ গ'ল, আৰু আমি যাম বাছেৰে লাগেজবিলাক ল'বলৈ। আৰু বেংগলোৰ এয়াৰপৰ্টটো বহুত ডাঙৰ, এইটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয়, বহুত দূৰতে প্লেনখন লেণ্ডিং হৈছে। কমেও 1-1.5 কিলোমিটাৰমান আমাক আনিছে বাছেৰে এয়াৰপৰ্টৰ ভিতৰলৈকে। আৰু ইয়াত দেখিছেনে, আৰু বহুত বহুত মানুহ আছে, আৰু বহুত ডাঙৰ এয়াৰপৰ্টটো হয়, আৰু ফুলেৰে ইমান ধুনীয়াকৈ সজাই ৰাখিছে। আমি বহুত সময় ৰখিবলগীয়া হৈছে বেগ ল'বৰ কাৰণে, দেখিছেনে? বহুত ডাঙৰ হয়, গুৱাহাটীতকৈ বহুত ডাঙৰ। আৰু ইয়াতে আমাৰ বেগবিলাক আহি আছে, আৰু ৰখিবলগীয়া হৈছে। আৰু
ইয়াত ঘূৰি থাকে বেগবিলাক আপুনি আহি নোপোৱালৈকে আপোনাৰ বেগটো ঘূৰিয়ে থাকিব যদি ঘূৰি গৈছে পোৱা নাই তেতিয়াহ'লে ইয়াতে পাব ৰখিব লাগিব অলপ সময় ঘূৰি থাকে লাহে লাহেকৈ বেগবিলাক আহি থাকে খালি নিজৰ বেগটো চিনি পালেই হ'ল একে বেগো আহে চিনাকিটো ৰাখিব লাগে বেগৰ আৰু এয়া আমি বেগ লৈ ল'লোঁ আৰু ফুলখিনি দেখি মই ফটো উঠিছিলোঁ অলপ আৰু অলপ ভিডিঅ' কৰিছিলোঁ ধুনীয়া গুৱাহাটীতকৈ বহুত ধুনীয়া হয় আমি লৈ ল'লোঁ বেগ চেগ আৰু এতিয়া যাম আমি হোষ্টেললৈ আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব চাই দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ ফুলবিলাক ভিতৰতে ইমান ধুনীয়াকৈ আছে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু তলত থকা বেল বাটনটো প্ৰেছ কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' দিলে আপোনালোকে আপডেটটো পোনপ্ৰথমে পাই যাব আজিলৈ বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ